আহি পাই খুবেই বেছি ঠাণ্ডা লাগিলে, সেইবাবে জুইকে ফুৱালোঁ অলপ। প্ৰায় 6:30মান বাজিলে আহি পাওঁতে। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ফুৰিব যাওঁ বুলি আহিছোঁ। ক'তনো যাওঁ, কি কৰোঁ চাই থাকক। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া গম পাব। জনাই আছোঁ সকলোখিনি। ফাইনেলি আহি পাই গ'লোহি বকুল বাইপাছ। ভালকৈ বনাম বুলি ভাবিছিলোঁ ভিডিঅ'টো, ভালকৈ বনাব পৰা নগ'ল। যিহেতু বাইকত আহিছোঁ, বাইকত এটা বেগো মাজত বহাই আনিছোঁ, সেইবাবে ভালকৈ বনাব পৰা নগ'ল ভিডিঅ'টো। গৈ আছোঁ মৰাণলৈ বুলি, মৰাণ টাউনৰ অকণমান আগতে। দাদাজনৰ চচুবাৰীলৈ বুলি গৈ আছোঁ। যিহেতু দাদা পুলিচত কৰ্মৰত, ছুটি নোপোৱাৰ বাবে ঘৰলৈ আহিব নোৱাৰিলে, সেইবাবে তাৰ ভাইকজনে আৰু মই দুয়োজনে মিলি কিনে বিহু দিবলৈ আহিলোঁ। অলপ আগতে জগন্নাথ মন্দিৰ পাম এতিয়া। চাই থাকক, যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো বৰ এটা ভাল হোৱা নাই, হ'লেও যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ ভাল কৰিবলৈ বুলি। তেন্তে বলক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আহি পালোহি জগন্নাথ মন্দিৰ, ডিব্ৰুগড়তে থকা জগন্নাথ মন্দিৰ। যিমানখিনি পাৰোঁ ৰাস্তাৰ পৰাই দেখাবলৈ চেষ্টা কৰিছোঁ। ৰাস্তাৰ কাষতে এনেকৈ 3টা মেজি বনাই থোৱা আছে, দেখি খুবেই ভাল লাগিলে। ফাইনেলি আহি পাই গ'লোহি। মৰাণ টাউনৰ অলপ আগতেই আছে। দাদাজন যিহেতু পুলিচত কৰ্মৰত, আহিব নোৱাৰিলে ছুটি নোপোৱাৰ বাবে। মই আৰু তাৰ ভাইকজনে আহি বিহু দি যাব লগা হ'ল। ইয়ালৈ আহি আছিলোঁ। মৰাণত খুবেই ভিৰ, সেইবাবে ঘৰ আহি পাওঁতে ৰাতিয়ে হৈ গ'ল। বাইকত খুবেই ঠাণ্ডা, আহি পাওঁতেও দেৰি হ'ল, সেইবাবে আহি পাই জুইকে ফুৱালোঁ অলপ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়া। নতুন কোনোবাই চাই আছে যদি ছাবস্ক্ৰাইব কৰি লোৱা। ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সমাপ্ত কৰি দিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে বাই বাই।